আপুনি মোৰ আঙুলি কংগ্ৰেছৰ মুখপাত্ৰ আপুনি কংগ্ৰেছৰ বুলি কিয় আপুনি মোৰ আঙুলিটো কিয় কথা আপুনি কংগ্ৰেছৰ বুলি কিয় কথা আপুনি কংগ্ৰেছৰ বুলি কিয় মই আজি দিনটো ব্যস্ত আপোনাক প্ৰশ্ন কৰাৰ অধিকাৰ আছে আপোনাক মাতি আনিছো সেইকাৰণে মোক দিয়ক আপুনি বাৰে বাৰে ডিষ্টাৰ্ব কৰে আজিও নহয় নিতুমণি ডাঙৰীয়া আপুনি যেতিয়া পক্ষপাতিতা কৰে তেতিয়া আপুনি বাৰে বাৰে ডিষ্টাৰ্ব কৰে সেইজন মানুহক যোনে বক্তব্য ৰাখিব চায় নকৰিব শুধৰাই দিব বিচাৰিছোঁ আপুনি কালি নীতিশ কুমাৰৰ কথা কৈ আছে আপুনি আজি নীতিশ কুমাৰৰ কি বক্তব্য ৰাখিছিল আপুনি নাজানে চাগে আপোনাক জনাই দিয়াটো মোৰ এংকৰ হিচাপে দায়িত্ব আৰু মোৰ কৰ্তব্য বুলি ভাবোঁ মই এটা টেলিভিশ্যন চেনেলত কথাখিনি কৈ ল'ব দিয়ক আপুনি নাজানেতো শুনাই নীতিশ কুমাৰে কালি কথাটো কৈছে আজি কি কৈছে কওকচোন আপুনি নীতিশ কুমাৰে আজি কি কৈছে আপুনি কওকচোন মই চোৱা নাই সেইখিনি আপোনাৰ এইবাৰ বিৰোধী আপুনি চাব অলৰেডি নীতিশ কুমাৰ ইজ এনয়ড উইথ দ্য নেম অকল নীতিশ কুমাৰেই নহয় উদ্ধৱ ঠাকৰে ডাঙৰীয়াও হি ইজ অলছ' এনয়ড গতিকে তেওঁলোকে নামটো লৈ এতিয়ালৈকে তেওঁলোকৰ সমিল মিল হোৱাই নাই এক নম্বৰ কথা কেনেকৈ গম পালে নাই এতিয়াতো বক্তব্যত আহিছে আপুনি কালি নীতিশ কুমাৰ প্ৰেছ কনফাৰেঞ্চতো নাই সেইটো আপোনালোকে মই যদি কওঁ সেইটো নাই নাই সময়ত গম পাব বাৰু মই এতিয়া কৈছোঁ এইবিলাক বক্তব্য আপুনি দেখিব আপুনি অন্য নহয় মই এনেই সৰু এটা কথা কৈছোঁ যে পাটনাত মিটিং হোৱাৰ দিনাখনে কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট এজন কেৰালাত জেলত ভৰাই থৈছোঁ গতিকে এনেধৰণে বিৰোধীৰ মিল থাকিব নেকি প্ৰথম কথা নীতিশ কুমাৰৰ যিটো কথা কালিৰ কথা ক'লে মোক কৈ ল'ব দিয়ক আপুনি যদি কংগ্ৰেছৰ প্ৰবক্তা হিচাপে কাম কৰিছে বেলেগ কথা এইটো মই ক'বলৈ নাযাওঁ কিন্তু যদি আপুনি মোক ক'ব দিয়ে কাৰণ আপুনি এংকৰ হিচাপে কৰিছে নিশ্চয় আপুনি পক্ষপাতিত্ব নকৰিব শুধৰাই দিব বিচাৰিছোঁ আপুনি কালি নীতিশ কুমাৰৰ কথা কৈ আছে আপুনি আজি নীতিশ কুমাৰৰ কি বক্তব্য ৰাখিছিল আপুনি নাজানে চাগে আপোনাক জনাই দিয়াটো মোৰ এংকৰ হিচাপে দায়িত্ব আৰু মোৰ কৰ্তব্য বুলি ভাবোঁ মই এটা টেলিভিশ্যন চেনেলত কথাখিনি কৈ ল'ব দিয়ক আপুনি নাজানেতো শুনাই দিছোঁ নীতিশ কুমাৰে কালি কথাটো কৈছে আজি কি কৈছে কওকচোন আপুনি নীতিশ কুমাৰে আজি কি কৈছে আপুনি কওকচোন মই চোৱা নাই সেইখিনি আপোনাৰ আপুনি মোৰ কংগ্ৰেছৰ মুখপাত্ৰ আপুনি কংগ্ৰেছৰ বুলি কিয় আঙুলিটো কিয় কথা আপুনি কংগ্ৰেছৰ বুলি কিয় কথা আপুনি কংগ্ৰেছৰ বুলি কিয় কথা মই আজি দিনটো ব্যস্ত আপোনাক প্ৰশ্ন কৰাৰ অধিকাৰ আছে আপোনাক মাতি আনিছোঁ সেইকাৰণে মোক দিয়ক বাৰে বাৰে ডিষ্টাৰ্ব কৰে আজিও নহয় নিতুমণি ডাঙৰীয়া আপুনি যেতিয়া পক্ষপাতিতা কৰে তেতিয়া আপুনি বাৰে বাৰে ডিষ্টাৰ্ব কৰে সেইজন মানুহক যোনে বক্তব্য ৰাখিব চায় মোক বক্তব্য ক'ব দিছিলে মোক ক'বলৈ সম্পূৰ্ণ কৰিব দিয়ক ৰূপম গোস্বামী আপুনি মোৰ লগত টক শ্ব' আজি কৰা নাই কৰা 11 বছৰ টক শ্ব' কৰি আহিছোঁ আপোনাৰ লগত হীৰেণ গোহাঁই ছাৰৰ লগত যুদ্ধ কৰাৰ দিনাখন আপুনি মোক কৈছিল যে 12টা ছিট আজি আমাৰ বাঢ়ি গ'ল নিতুমণি ধন্যবাদ আপুনিয়ে কৈছিলে আপুনি পাহৰি গৈছে যে মনত পেলাই দিছোঁ আৰু সেইজন মানুহে আজি মোক কংগ্ৰেছী বুলি ক'বলৈ আপোনাৰ ধৃষ্টতা হৈছে মই কংগ্ৰেছী বুলি কোৱা নাই আপুনি পক্ষপাতিত বুলি সেইটোকে আপুনি ক'লে আপুনি কংগ্ৰেছী দৰে বুলি কৈছে আপুনি নক'ব আপুনি পক্ষপাতিত আপুনি এংকৰ হিচাপে কাম মই এংকৰ হিচাপে আপোনাৰ ৰাইজে গম পাব নহয় আপুনি ৰাইজে গম আপুনি দ্বিতীয়বাৰ নক'ব বাৰে বাৰে আপোনাক মই কৈছোঁ আপুনি দ্বিতীয়বাৰ নক'ব কিয় নক'ব মোৰ স্বাধীনতা আছে মোৰ কোৱা স্বাধীনতা আপোনাৰ স্বাধীনতা আছে বুলি কৈ মই ইয়াত আপোনাক মই অনুভৱ কৰিছোঁ তাকে ক'ম নেকি আপুনি ইয়াত মোক মাতি আনিছে মই আপোনাক সোধাৰ অধিকাৰ আছে অতিথি আছে মই আপোনাক সুধিম মোৰ বক্তব্যখিনি সম্পূৰ্ণ কৰিব আপুনি সম্পূৰ্ণ কৰিব নিদিয়ে মই ক'লো যে আপোনাক ডিষ্টাৰ্ব কৰি থাকে মই কেনেকৈ কথা ক'ম কিয়নো মোক আপুনি কথা আপুনি প্ৰথমৰ পৰা আপোনাৰ কথাৰ সুৰ কি আপোনাৰ প্ৰথম পৰা সুৰ কি প্ৰধানমন্ত্ৰীৰ বক্তব্যটোৰ কথা সোধাৰ লগে লগে আপুনি মোক কি বুলি ক'লে কি বুলি ক'লো কি আপুনি মনত পেলাওক কি বুলি ক'লে কি বুলি কৈছোঁ মই তেওঁ এইটোৱে বক্তব্য তেওঁ এনেধৰণেই কথা কয় তাৰপিছত মই সোধাৰ কাৰণে আপুনি কি বুলি কৈছিল মনত পেলাওক ৰাইজে সেনেকৈ ভাবে শুনক আপুনি নাজানে নহয় আপুনি নাজানে নহয় নীতিশ কুমাৰৰ বক্তব্য 1 মিনিট প্ৰগ্ৰাম কণ্ট্ৰলক অনুৰোধ কৰিম যে এই ভদ্ৰলোকজনে নীতিশ কুমাৰ আজিৰ স্থিতিটো নাজানে সেইকাৰণে তেওঁ তেনেকৈ কৈছিল মই দৰ্শককো দেখুৱাওঁ আৰু এই ভদ্ৰলোক মুখপাত্ৰজনেও চাওক এবাৰ নীতিশ কুমাৰৰ আজিৰ স্থিতিটো কি बीजेपी की तरफ से आरोप लगाया जा रहा है बताइए तो बीजेपी का उस मीटिंग से क्या लेना देना आप बोलिए ना तरह तरह की बात लोग कहते हैं आप लोग भी यहाँ बैठे हुए थे हम चले गए थे इसलिए कोई खास बात तो है नहीं वहाँ तो बात हो गई थी वही उन लोगों को कहना था वहाँ पर कहिए कोई ऐसी खास बात नहीं हम तो बोल ही दिए थे कि हम लोगों को निकलने दीजिए अब ठीक ही नहीं कुछ नहीं और तो मीटिंग में सब बात हुई है ना सब तरह की बात हुई है सारा तरफ से बात सब लोगों का सुझाव आया और उसको लोग किया फाइनली और उसको घोषित किया गया उसके बाद हम लोग निकले साथे सब खाना खाए हैं और उसके बाद तो आप लोगों के यह प्रेस के साथ मीटिंग होने वाली थी तो हम लोगों ने कहा कि ठीक है
और हमको जाना दीजिए, हम लोग को सजा पूरे बिहार वाले तीनों चारों। आपकी भी मीटिंग चल रही थी दिल्ली में, एनडीए की मीटिंग चल रही थी। क्या मतलब एनडीए का? सोच न रहे एनडीए का मीटिंग का। एनडीए था पहले, श्रद्धेय अटल जी के टाइम में 1999 में बना एनडीए, और उसके बाद ये लोग कभी एनडीए करते थे? अब पहले एनडीए के हर पार्टी की मीटिंग होती थी अटल जी के टाइम, बाद में कभी हुआ है जी? इन लोगों के साथ भी थे। বছ কওক এতিয়া মোক ক'ব দিলে ভাল পাম কওক। হয় মই এইটো বাইট দেখা নাই, নাজানিব পাৰে, একো ডাঙৰ কথা নাই, কাৰণ এনি টাইম যে মই নিউজত চাই থাকিম সেইটো নহয়, এইটো নাই, মই নাজানো।